লগতে মানুহ সমাজ আৰু দেশখনক লৈ বহুত গীত ৰচনা কৰিছিল আৰু সেইকাৰণে তেখেতৰ বেছিভাগ গীততেই দেশ প্ৰেম ভাৱ প্ৰকাশ পাইছে। মানুহে আমি যেনেকৈ মানুহে মানুহৰ বাবে গীত গাই মানুহক লৈ ৰচনা কৰিছে আৰু সমাজখনক লৈও তেখেতে বহুত গীত ৰচনা কৰি তেখেতে বিশ্বৰ দৰবাৰত থিয় হ'ব পাৰিছে। লগতে তেখেত এগৰাকী তেখেতে কি কৰিছিল চাকৰি কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়। বিভিন্ন কাৰণত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো চাকৰি যিটো জন্ম 100 বছৰ পূৰ কৰিলে সেইটো লৈ আমাৰ গোটেই অসম ৰাষ্ট্ৰীয় সন্মানসূচক পদ্মভূষণ উপাধি লাভ কৰে। বিবিচিৰ বেংগলী ভাষাৰ এক গুৰুত্বপূৰ্ণ সমীক্ষক মতে মানুহে মানুহৰ বাবে গীতৰ বাংলা ৰূপান্তৰ মানুষের জন্য বৃত্তি 20 শতিকাৰ সৰ্বশ্ৰেষ্ঠ গীত ৰূপে নিৰ্বাচিত হয়। 2004 চনত হাজৰিকাক প্ৰসাৰ ভাৰতীৰ পৰা নেশ্যনেল আৰ্টিষ্ট এৱাৰ্ড লাভ কৰে। 2007 চনত অসম চৰকাৰে হাজৰিকাক জীৱন তৰা সাধনা বঁটা প্ৰদানৰ সিদ্ধান্ত কথা ঘোষণা কৰে আৰু 2008 চনৰ 8 ফেব্ৰুৱাৰী অসম চৰকাৰে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে। 2009 চনত উপস্থাপন কৰিছিল। হাজৰিকা আৰু মাতৃৰ নাম আছিল প্ৰিয়া হাজৰিকা। তেওঁ প্ৰথম গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা BSc পাছ কৰে। সংগীত আৰু সাহিত্যত হাজৰিকা অসমীয়া, বাংলা, হিন্দী আদি বহু ভাষাত গান ৰচে আৰু গায়। তেওঁৰ কিছু বিখ্যাত গানখন মানুহে মানুহৰ বাবে গংগা তুমি গংগা বহা, সাগৰ সামৰি গলে, চিনেমা জগতৰ অৱদান। তেওঁ বহুতো অসমীয়া আঞ্চলিক চিনেমা নিৰ্দেশন কৰিছিল আৰু কিছু হিন্দী চিনেমাৰ সংগীত দিয়াৰ লগতে অভিনয় কৰিছিল। তেওঁ চিনেমাৰ সামাজিক সমস্যা ধৰি বৰ্ণনা কৰিছে। পুৰস্কাৰ সন্মান ভূপেন হাজৰিকা বহুতো